নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰবাৰ মোৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালেই আছে। আচলতে মই বৰ্তমান মাজুলীলৈ আহি আছোঁ, তাকে ভিডিঅ'টো ষ্টাৰ্ট কৰিম বুলি ভাবিছোঁ। আৰু কোন কোন আহিছে আপোনালোকক দেখাই আছোঁ। পিছফালে পাৰ্থ আহিছে আৰু এইফালে অলপ ওলাই গৈছে দেহাতী, সুৰজিত আহিছে আৰু মিষ্টাৰ অলপ ওলাই গৈছে। আৰু আগফালে কোন কোন আছে দেখাই আছোঁ, ৰ'ব দিয়ক। মইনা আছে আৰু তাৰ লগৰটো, আৰু এইফালে আমাৰ বাহিৰলৈ গৈছিলে আৰু এইফালেও বাহিৰলৈ গৈছিলে। এতিয়া গৈ থাকোঁ, আপোনালোকে ভিডিঅ'টো চাই থাকক। আমি আহি পালোহি। DLEDৰ এণ্ট্ৰেঞ্চ এক্সাম আছিলে আচলতে, তাৰ কাৰণে আহিছিলোঁ এক্সাম দিবলৈ। সেইফালে আমাৰ পণ্ডিতে পঢ়ি আছে, আজিহে পঢ়িছে, আগতে পঢ়া নাই বাৰু, আজি কিতাপখন মেলিছে। আৰু ফালে লাহে লাহে কেণ্ডিডেট গোট খাইছে আৰু বাকী আপোনালোকে ভিডিঅ'টো চাই থাকক। এক্সাম দি শেষ হ'ল। পেপাৰখন কিছুমান প্ৰশ্ন ইজিও আহিছিল আৰু কিছুমান বহুত ক্ৰিটিকেলি আহিছিল প্ৰশ্নবোৰ। এই যে কাষতে ঘৰকেইটা দেখিছে, এইকেইটা বাঁহেৰে তৈয়াৰ কৰা হৈছে। কিমান ধুনীয়াকৈ তৈয়াৰ কৰিছে চাওকচোন বাৰু। বৰ বিশেষ ভালদৰে দেখাব নোৱাৰিলোঁ, তথাপিও অলপমান আপোনালোকক দেখাই থলোঁ। মোৰ বহুত ভাল লাগিল ঘৰকেইটা। আপোনালোকৰ কেনেকুৱা লাগিল জনাবচোন কমেণ্ট কৰি। এইখিনিতে ঢকুৱাখানা আৰম্ভ হয় আৰু মাজুলী শেষ হয়। আৰু এইখন হৈছে খেৰকটা দলং, এইখনেই সীমা হয় আচলতে ঢকুৱাখানা মাজুলী। আৰু আমি 10 মিনিটমানৰ পিছতে ঘৰ পামগৈ। আৰু বিশেষ দেখাবলগীয়া তেনেকুৱা একো নহ'ল আজিৰ ভিডিঅ'টোত। ভাল লাগিলে লাইক কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।